নমস্কাৰ। পাঠ কৰিবলৈ লৈছোঁ এটা সাধু। সাধুৰ শিৰোনাম সঁচা বন্ধুত্বৰ পৰিচয়। এখন গাঁৱত এজন ধনী মহাজন আছিল। লগুৱা লিকচৌৱে ভৰি পৰা মহাজনৰ ঘৰত ৰতন নামৰ আন এটা লগুৱাই বহুদিনৰে পৰা কাম কৰি আহিছে। সি মহাজনৰ ঘৰত দিনটো কাম বন কৰি ৰাতি ঘৰলৈ আহোঁতে বন্ধুৰ ঘৰত সোমাই ৰাতিৰ সাঁজ খাই আহে। সদায় ৰাতি বাহিৰত খাই অহাৰ বাবে পত্নীয়ে এদিন তাক সুধিলে, আপুনি ৰাতি সদায় সদায় ক'ত খোৱা বোৱা কৰি আহে? মহাজনৰ ঘৰত জানো ৰাতিৰ সাঁজ খুৱাই পঠিয়াই আপোনাক? আচলতে মই ৰাতি মোৰ বন্ধুৰ ঘৰত সোমাই খাই আহোঁ। মোৰ বন্ধু দুজন আছে। এজনৰ নাম কৈলাশ, যি সকলো খোৱা বস্তুৰ যোগান ধৰে। তাৰ দেউতাক এজন সদাগৰ। আনজনৰ নাম বিপ্লৱ। তাৰ কথানো তোমাক বিশেষ কি ক'ম। ইয়াকে জানি থোৱা, প্ৰয়োজন হ'লে সি মোৰ বাবে প্ৰাণ দিবলৈও সাজু থাকে। আপুনি কেনেকৈ ইমান দৃঢ়তাৰে ক'ব পাৰিলে তেওঁ আপোনাৰ বাবে প্ৰয়োজন হ'লে প্ৰাণ দিবলৈও সাজু? তাৰ ওপৰত মোৰ সম্পূৰ্ণ বিশ্বাস আছে। তেন্তে ময়ো এদিন লগ পাবলৈ বিচাৰোঁ আপোনাৰ বন্ধু দুজনক। ঠিক আছে, ওলাবা। কাইলৈ তোমাক মই লৈ যাম সিহঁতৰ ঘৰলৈ। পত্নীয়ে বিচৰা মতে ৰতনে পিছদিনা পত্নীক লৈ কৈলাশৰ ঘৰলৈ গ'ল। বন্ধু আৰু বন্ধু পত্নীক দেখি কৈলাশে আঠে বেঠে বহুৱাই খুব সুন্দৰকৈ আদৰ অভ্যৰ্থনা কৰি বিদায় দিলে। পিছদিনা পুনৰ আনজন বন্ধুৰ ঘৰলৈ পত্নীক লৈ গ'ল। বিপ্লৱ এই সময়ত আন বন্ধুৰ লগত তাচ খেলাত ব্যস্ত আছিল। বন্ধু ৰতন আৰু তাৰ পত্নীক দেখি বিপ্লৱে খেলি থকাৰ পৰাই মাত লগালে, আৰে বন্ধু দেখোন, হঠাৎ পত্নীক লৈ ওলালাহি যে, সকলো ঠিকে আছেতো? ৰতনে মিচিকীয়া হাঁহিৰে নিজৰ কুশল বাৰ্তা বিনিময় কৰিলে। লগে লগে বিপ্লৱে তেওঁলোকলৈ চাহৰ অৰ্ডাৰ দি পুনৰ খেলত নিমগ্ন হ'ল। ৰতন আৰু পৰীয়ে চাহ খাই বিপ্লৱৰ পৰা বিদায় লৈ উভতি আহিল ঘৰলৈ। আহি থাকোঁতে ঘৈণীয়েকে ৰতনক সুধিলে এষাৰ কথা, তোমাক কথা এটা সোধোঁ। কি কথা? তোমাৰ প্ৰথম বন্ধু কৈলাশ কলিতাই আমাক ইমান সুন্দৰকৈ খোৱা বোৱাৰে আদৰ অভ্যৰ্থনা কৰিলে, তাৰ বিপৰীতে বিপ্লৱে দেখোন ভাল বেয়া খবৰ লৈ অৰ্ডাৰ কৰা চাহ খুৱাই পুনৰ খেলাত মনোযোগ দিলে। তথাপি তুমি বিপ্লৱক বেছি ভাল পোৱা, ইয়াৰ কাৰণটোনো কি? ইয়াৰ কাৰণটোহে মই তোমাক বুজাই ক'ব নোৱাৰিম। তাৰ বাবে তুমি এটা কাম কৰিব লাগিব। তেতিয়া তাৰ কাৰণ তুমি নিজেই বুজি পাবা। মই কি কৰিব লাগিব? দুদিনমানৰ পিছত তুমি মোৰ দুইজন বন্ধুৰ ঘৰলৈ গৈ ক'বা, মহাজনে মোক অন্যায় কৰি কামৰ পৰা খেদি পঠিয়াইছে। এতিয়া তেওঁ কাম নকৰিলে আমাৰ কি অৱস্থা হ'ব? দুয়োজন বন্ধুৰ ভিতৰত কাৰ পৰা কি উত্তৰ পোৱা, তাৰ পৰাই তুমি বুজি পাবা মই বিপ্লৱক কিয় বেছি ভাল পাওঁ। পৰীয়ে ৰতনৰ কথা মতে প্ৰথমে কৈলাশৰ ওচৰলৈ গৈ ৰতনে কোৱা মতে কথাবোৰ ক'লে। বন্ধু পত্নীৰ কথা শুনি কৈলাশে ক'লে, চাওক, মই এজন সদাগৰৰ ল'ৰা। মহাজনৰ বিৰুদ্ধে মাত মাতিবলৈ মোৰ শক্তি ক'ত? আপুনি বেয়া নাপাব, এই ক্ষেত্ৰত মই আপোনাক সহায় কৰিব নোৱাৰোঁ। কৈলাশৰ নিৰাশজনক কথা শুনি উলটি আহি পৰী এইবাৰ বিপ্লৱৰ ওচৰলৈ গৈ সেই একেখিনি কথাকে ব্যক্ত কৰিলে। বন্ধু পত্নীৰ কথাখিনি শুনাৰ লগে লগে তেওঁ হাতত এখন মেচিদা লৈ তৎক্ষণাৎ ৰতনৰ ঘৰ পালেহি। কথা বিষম দেখি ৰতনে বিপ্লৱক ভালদৰে বুজাই দিলে যে মহাজনে আনৰ ওপৰত উঠা খং ৰতনৰ ওপৰত মিছাতে জাপি দিছিল। পিছত সকলো ঠিক হৈ গ'ল। তুমি সেইবাবে একো চিন্তা কৰিব নালাগে। মই এইমাত্ৰ মহাজনৰ ঘৰৰ পৰা আহিছোঁ। তুমি নিশ্চিন্ত মনে ঘৰলৈ যোৱা বন্ধু। ৰতনৰ কথা মতে বিপ্লৱ উলটি গ'ল ঘৰলৈ। সি যোৱাৰ ফালে চাই ৰতনে পৰীক ক'লে, এতিয়া তুমি নিশ্চয় বুজি পালা মই কিয় ইয়াক বেছি ভাল পাওঁ। পৰীয়ে ৰতনলৈ চাই মিচিকে উঠিল। তাই তেতিয়াহে বুজিলে প্ৰকৃত বন্ধুৰ পৰিচয় ক'ত।
আমি এই সাধুটোৰ পৰাই বুজিলোঁ বিপদৰ বন্ধুহে আচল বন্ধুৰ প্ৰকৃত পৰিচয়। ধন্যবাদ।